সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰ ভালেই বাৰু। এতিয়া কালি ৰাতি বৰষুণ দিলে, তাৰপৰা আজি কিনকিনীয়া বৰষুণ দিছে ৰাতিপুৱা, হ'লেও এতিয়া বৰষুণ এৰিলে, কিন্তু ইমান বেছি গৰম উঠিছে। এনেও বৰষুণ দি ৰ'দ দিলে বেছি গৰম উঠেই। আজি আমি ঘৰলৈ যামগৈ লখিমপুৰ। এইখিনিতে আপোনাক কথা এটা কৈ থওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেলআইকন দবাই দিব। লাইক কমেণ্ট আপোনালোকে এনেও কৰেই, নহয় জানো? এইফালে চাওকচোন, আমাৰ নিৰ্মাইনাই আকৌ বায়েকৰ হেয়াৰ বেণ্ডডাল লৈ কেনেকৈ মাৰি আছে। ইমান ধুনীয়া লাগিছে নহয়নে তাক দেখিবলৈ? আজিকালি সি বৰ দুষ্ট হ'ল আগতকৈ। এইফালে চাওকচোন, আমাৰ ভিনদেউৱে আকৌ আমাক নাৰায়ণপুৰত থ'বৰ কাৰণে ৰেডি হ'ল। লগত বোলে আমাৰ নিৰ্মাইনাও যাব। আমিও পলম নকৰি পুতুপাক টাটা বাই বাই দি আমি যাবৰ কাৰণে ৰেডি হ'লোঁ। ভিনদেউহঁতৰ ঘৰলৈ যাওঁতে পাই যোৱা এই ঠাইডোখৰ মোৰ বহুত ভাল লাগে। চাওকচোন, ইমান ধুনীয়াকৈ সেউজীয়া সেউজীয়া হৈ আছে, নহয়নে বাৰু? এইফালে আকৌ ভণ্টিয়ে বোলে এনেকৈ বোলে হাত মেলি মেলি বোলে ভিডিঅ' বনাই যায়। মই বোলো ৱাই কি আচৰিত। ভণ্টি মানে মোৰ খুৰাৰ ছোৱালী দেই। এই যে পুখুৰী দেখিছে, এই পুখুৰীটোৰ নামটো কিছুমানে আধা পুখুৰী বুলি কয়, কিছুমানে ৰাধা পুখুৰী বুলি কয়, কিন্তু ইয়াৰ আচল নামটো কোনেও নাজানে। নাৰায়ণপুৰৰ চাৰিআলি নাপাওঁতেই এয়া দেখিছেনে, কাষতে আছে চুকাফা ভৱন। আমি চাৰিআলি পাই লগে লগে গাড়ী পাই গ'লোঁ জিপ ট্ৰেভেলছ। আমি এইখনতে যাম। পিছে কোনো মানুহেই নাই, আমি দুজনী। অলপ বেছি মানুহ খালে বাৰু, সোনকালে আহিলে। তেনেকুৱাতে আকৌ আমাৰ বায়ে ফোন কৰিলে, বোলে ভাগিনা কানি ফিট হৈ গৈছে, মাহীয়ে কালি যাবই লাগিব। কি জ্বালা, হ'লেও উপায় নাই, ভাগিনৰ আদেশ মানিবই লাগিব। এই অকণমানি মাইনাজনী কিবা এটা খাই আছিলে, ভাল কৈছে দেখিলে এইটো চিৰিঞ্জ। মই কৈছোঁ চিৰিঞ্জটো কিয় খাইছা? তাই কৈছে চিৰিঞ্জ নহয়, এইটো বোলে খোৱা বস্তু। আই কি যে বস্তুবিলাক ওলাইছে। মই অকাকৈ দেখিলেই ভয় কৰোঁ বেজি দিয়ে বুলি। আপোনালোকে কোনে কোনে বেজি ল'বলৈ ভয় কৰে কমেণ্ট কৰি জনাবচোন দেই। তেনেকুৱাতে আকৌ এই দাদাজনে ক'লে, সেই ভণ্টি তোমালোকে ইয়াতে নামিব লাগিব। আমি বোলো কিয়? আমি দেখোন লখিমপুৰ পোৱাহিয়ে নাই। কৈছে নহয়, গাড়ী চকা হাৱা গ'ল। জিপ ট্ৰেভেলছক বাই বাই দি পদ্মনাভতে আমি বহি ল'লোঁ। বান্দৰদোৱাখন হৈছে পাহাৰেৰে আৱৰি থকা। পাহাৰ ভাঙি ভাঙিহে দোকান পোহাৰো বনোৱা হৈছে। এইখন হৈছে ইটানগৰলৈ যোৱা গেট। গেটখন বনাই আছে। এয়া হৈছে গণেশ মন্দিৰ। আজি বাৰু বাহিৰ ফালৰ পৰাই চাওক, কেতিয়াবা আহিলে ভিতৰৰ ভাগো দেখাই দিম। এয়া মই ঘৰ পাই গ'লোহি। কাপোৰ চেঞ্জ নকৰোঁ, আকৌ যিহেতু বাঘৰ যাবই লাগিব। ভাগৰ লাগিছে, হ'লেও ভাগিনৰ মৰমবোৰে মোক ভাগৰ পাহৰাই দিলে। মই বাঘৰ পাই গ'লোহি, আৰু এইজনী হৈছে মোৰ কান্দুৰীজনী। এয়া হৈছে মৰমৰ বা। তাই কৈছে ইমান দূৰ আহিছ, চাহ একাপ খাই ল। মই চাহ একাপ খাই লওঁ দেই। আৰু বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো সামৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই।